Hello friend, আজি মই আপোনালোকক দেখুৱাম ইউটিউবৰ ভিডিঅ'ৰ ভিতৰত সাবস্ক্ৰাইব বটন কেনেকৈ ল'ব পাৰি যিয়ে আপোনাৰ ভিডিঅ'ৰ ভিতৰতো সাবস্ক্ৰাইব কৰিব পাৰে আপোনাৰ চেনেলটো এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি আপোনাৰ চেনেলটো ওপেন কৰিব লাগিব তাৰ কাৰণে আপুনি youtube.com টাইপ কৰিব লাগিব তাৰ পিছত আপুনি গৈ আপোনাৰ আইকনত ক্লিক কৰিব লাগিব তাৰ পিছত ইউটিউব ষ্টুডিঅ' ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত আপুনি গৈ একেবাৰে লেফট সাইডে সেটিংত ক্লিক কৰক সেটিংত ক্লিক কৰাৰ পিছতে আপোনাৰ এনেকুৱা এটা পেজ আহিব আপুনি 2 নম্বৰত আছে চেনেল বুলি চেনেলত ক্লিক কৰক তাৰ পিছত এইফালে আহক ৰাইট সাইডে বেসিক ইনফো এডভান্স সেটিং এন্ড ব্র্যান্ডিং আপুনি ব্র্যান্ডিংত ক্লিক কৰক ব্র্যান্ডিংত ক্লিক কৰাৰ পিছত দেখিছে আপোনাৰ চেনেলৰ একেবাৰে ৰাইট সাইডে কোণত আপোনাৰ এনেকুৱা এটা সাবস্ক্ৰাইব বটন আহিব য'ত আপুনি আপোনাৰ ভিডিঅ' বেলেগে চালেও ইয়াতে সাবস্ক্ৰাইব কৰিব পাৰিব গতিকে আপুনি সোর্স ইমেজত ক্লিক কৰক সোর্স ইমেজত ক্লিক কৰাৰ পিছত আপোনাৰ গ্যালাৰীৰ পৰা এটা ফটো চয়েস কৰিব দিব আপুনি এটা আপোনাৰ ফটো চয়েস কৰি ল'ব মই ইয়াতে এইটো ফটো চয়েস কৰি ললো ইয়াতে আছে তিনিটা অপচন এন্ড অফ ভিডিও আপোনাৰ এই সাবস্ক্ৰাইব বটনটো ভিডিওৰ শেষত দিব বিচাৰে যদি বিচাৰিছে আপুনি এইটোতে ক্লিক হৈ থাকিবলৈ দিয়ক নহলে ইয়াতে আছে কাস্টম স্টার্ট টাইম ইয়াতে আপোনাৰ দিছে যে 5 সেকেন্ড সময় মানে ভিডিওৰ যেতিয়া আৰম্ভ হ'ব তাৰ 5 সেকেন্ড পিছত আপোনাৰ সাবস্ক্ৰাইব বটনটো আপুনি দিবলৈ বিচাৰে নেকি নহলে আপুনি যিমান টাইমৰ পিছত দিব পাৰে ইয়াতে আপুনি টাইপ কৰিব পাৰে তাৰ পিছত আছে এন্ট্ৰি ভিডিও আপোনাৰ একেবাৰে প্ৰথমতেই যদি আপুনি সাবস্ক্ৰাইব বটনটো দিব বিচাৰে ভিডিওৰ আৰম্ভণিতে তেতিয়া হলে আপুনি ইয়াতে ক্লিক কৰিব পাৰিব গতিকে মই 2 নম্বৰটো ক্লিক কৰিছো ইয়াতে যদি মই ইয়াতে 5 সেকেন্ড সময় দিও তেতিয়া হলে মোৰ ভিডিওৰ 5 সেকেন্ড পিছত এইটো সাবস্ক্ৰাইব বটনটো একেবাৰে এন্ডলৈকে থাকি যাব গতিকে মই এই 2 নম্বৰটোতে ক্লিক কৰিছো তাৰ পিছত সেভত ক্লিক কৰিব লাগিব সেভত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে তলত আহি যাব সেভ সেটিংস এয়া সেটিংস আহি গল ইয়াতে যদি মই এটা ভিডিও আপোনাক প্লে কৰি দেখাও মই ভিডিও এটা ধৰি লওক এইটো প্লে কৰি দেখালো প্লে কৰাৰ এতিয়া 5 সেকেন্ড পিছত মোৰ সাবস্ক্ৰাইব বটনটো ভিডিওটোৰ ৰাইট সাইডে আহি যাব এয়া চাও 5 সেকেন্ড পিছত এয়া সাবস্ক্ৰাইব বটনটো আহি গৈছে একেবাৰে এন্ডলৈকে থাকিব এইটো সাবস্ক্ৰাইব বটন একেবাৰে সহজ আপোনালোকে কৰি লওক যাতে আপোনালোকৰ ভিডিওৰ মাজত বেলেগে সাবস্ক্ৰাইব কৰিবলৈ সহজ পায় যদি কিবা প্ৰবলেম পায় কমেন্ট বক্সত কৈ দিব পাৰে মই আপোনালোকক নিশ্চয় সহাৰি জনাম আজিলৈ আহিছো পুনৰ লগ পাম নতুন এটি ভিডিও লৈ থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং